সো ইয়াতেও আমি এনেকে ইখন খুলিব পাৰোঁ, বন্ধ কৰিব পাৰোঁ। আৰু নেক্সট আহি গৈছোঁ ফ্ৰেণ্ডছ আমাৰ বেলকনিত। আৰু বেলকনিৰো ওপৰত আপোনালোকে চাব পাৰে। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত 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 বেছি ভালে আছে। আৰু আমিও একদম ভালে আছোঁ ফ্ৰেণ্ডছ। এতিয়া ধুনীয়াকৈ ৰাতিপুৱা হৈ গ'ল, এতিয়া 5:30 বাজিল ঘড়ীত। তাৰপিছতে মই ঘৰৰ কামবিলাক কৰিব লৈছোঁ। ৰাতিপুৱা এতিয়া উঠি পেলাই গা পাখিনি ধুলোঁ আগতে, তাৰপিছত এতিয়া বঢ়িয়াকৈ এতিয়া ঘৰৰ কামত লাগি যাম। কাৰণ কিয় আজি আকৌ স্কুল আছে, দুদিন বন্ধ পালোঁ। আজিৰ পৰা আকৌ স্কুল আৰম্ভ, আকৌ ডিউটি আৰম্ভ। তো একদম মন প্ৰসন্ন কৰি গোটেই দিনটো চলাই লৈ যাওঁ আৰু নিজৰ ডিউটিবিলাক কৰি যাওঁ। ফ্ৰেণ্ডছ, বলক একেলগে আপোনালোকৰ লগত। এয়া ফ্ৰেণ্ডছ হৈ গৈছে এতিয়া শিৱক টিফিন দিয়াৰ সময়। আৰু টিফিনত মই আজি বনাব লৈছোঁ ৰুটি আৰু ডিম জেম, লগতে তাৰপিছত দি দিম বিস্কিট, কেডবেৰী বিস্কিট আনিছিলে এওঁ। তো আজি দিম 2খন কেডবেৰী বিস্কিট। তো এয়া ৰুটিটো মই জেম দি পেলাই ধুনীয়াকৈ ৰোল কৰি পেলাই দিম। তো একদম দৌৰা দৌৰিকৈ পূৰা ধুনীয়াকৈ একদম আটা মাৰি পেলাই মই এতিয়া ৰুটি বেলি আছোঁ। আৰু ইয়াতে যিখিনি আটা বাচি যায় সেইখিনি আটা কি কৰোঁ, আমি ইভিনিং খাই দিওঁ বা ৰাতি খাই দিওঁ। তো তেনেকৈ মিলাওঁ আমি। তো বৰ্তমান ব্ৰেকফাষ্টটো ঠিক কৰি লওঁ। আৰু ফ্ৰেণ্ডছ, এওঁলোকে যাবৰ কাৰণে ওলালে। মই খুলি দিলোঁ গেট, কাৰণ শংকৰে অকণমান দেৰিকৈ উঠে। আৰু ৰাতি আমাৰ তাতে মানে ঠাণ্ডাটো গমেই নাপায়। কিন্তু দিনত ইয়াতে ৰাতিপুৱা এতিয়া পূৰা ঠাণ্ডা গ'ল। এতিয়া মই গেটখন দি দিওঁ, এওঁলোকে গ'ল। এতিয়া ইয়াৰে পিছত আকৌ আপোনালোকৰ লগত মই এক কাপ ধুনীয়াকৈ চাহ এনজয় কৰিম। তাৰপিছতহে বাকীবিলাক কাম কৰিম। বিচনাখন পাৰিলোঁ, বিচনাখন আধা পাৰা হ'ল। অলপ এই গছডাল আমাৰ কেম্পাছত থকা কি ধুনীয়া লাগি দেখিছেনে? গৰম দিনত মানে এইখিনি জেগাত থিয় দিব। আৰু গৰম দিনত যেতিয়া এইখিনি জেগাত থিয় দিব, এনেকুৱা বঢ়িয়া বতাহ মাৰি থাকে নহয়। আৰু আমাৰ বেলকনিটো থিয় দিলে এনেকুৱা ধুনীয়া বতাহ তাৰ মানে। বলকচোন আগতে যাওঁ। আৰু এতিয়া মই ঠিক কৰিম মোৰ বিচনা। সো ফ্ৰেণ্ডছ, এতিয়া ঘড়ীত বাজিছে 9টা। আৰু আজি এটা বস্তু আপোনালোকক দেখাম বুলি ভাবিছোঁ যে আমাৰ ঘৰটোত ষ্ট'ৰেজ ক'ত আছে। আৰু এই ষ্ট'ৰেজবিলাকৰ আমি ব্যৱস্থা আমি যেতিয়া ফ্লেটটো বনাইছিলোঁ তেতিয়াই কৰিছিলোঁ। কাৰণ কিয়, আমাৰ ধৰক যিহেতু জেগা কম থাকে ফ্লেটত, তো কম থকা জেগাত কি হয়, কিছুমান বস্তু সোমাবৰ কাৰণে এতিয়া এয়া মোৰ পিছফালে দেখা পাইছে এতিয়া শিৱৰ কিছুমান খেলা বস্তু। তো কিছুমান এতিয়া ব্যৱহাৰ নকৰা খেলা বস্তু যেতিয়া পিছত খেলিব বিচাৰিব, বা সৰুতে খেলিছিলে এতিয়া নেখেলে, বা তেনেকুৱা ধৰণৰ কিছুমান বস্তু, বা আৰু মাজে মাজে খেলিবৰ কাৰণে বিচাৰি থাকে। তো সেইবিলাক বস্তু কিছুমান কি কৰোঁ, সেনেকৈ ষ্ট'ৰেজ কিছুমানত যাতে আমি থ'ব পাৰোঁ। সো যিয়ে নহওক সেনেকৈ ষ্ট'ৰেজ, আৰু জেগা কম থাকিলে ষ্ট'ৰেজৰ বহুত দৰকাৰ থাকে। কাৰণ কিয় তাতে বহুত বস্তু থ'ব পৰা যায়। তো যিয়ে নহওক এতিয়া বলক ক'ত ষ্ট'ৰেজ আছে ষ্টাৰ্ট কৰোঁ। সো ফ্ৰেণ্ডছ, যদিও মই কিটচেনৰ পৰা ষ্টাৰ্ট কৰিছোঁ, কিন্তু কিটচেনত এনেকুৱা মডুলাৰ কিটচেন হ'লে ষ্ট'ৰেজৰ অলৰেডি ব্যৱস্থা থাকেই। গতিকে কিটচেনত ইমান দেখাব লগা ষ্ট'ৰেজ একো নাই। আৰু আমাৰ ঘৰত ইনভাৰ্টাৰ আছে, কিন্তু আমি ইনভাৰ্টাৰটো আমি থৈছোঁ ক'ত? 1 2 3 এয়া হৈ গ'ল আমাৰ ইনভাৰ্টাৰ থোৱা জেগা। অলপমান এইখিনি লেতেৰা হৈ আছে। আৰু এয়া হৈ গ'ল আমাৰ শিৱৰ ৰুমটোৰ ষ্ট'ৰেজ। এয়া দেখিছে, এই ষ্ট'ৰেজটো মই একচুৱেলি এওঁক মানা কৰিছিলোঁ। সো এইটো ষ্ট'ৰেজৰ আইডিয়া হ'ল এওঁৰ, কিন্তু মই এওঁক মানা কৰিছিলোঁ যে নালাগে, ভাল নেদেখিব নেকি কিবা নেকি। কিন্তু এওঁ কৈছে নহয়, ষ্ট'ৰেজ লাগিব, কিবা কিবি বস্তু থ'ব। সেয়া
দেখিছে ঢাকনখন ভালকৈ মাৰিব পৰা নাই কাৰণ কিয় উঠি পেলাই ঢুকি পোৱাটো ডাঙৰ কথা তো সেয়া দেখিছে শিৱৰ বস্তু তাতে কিবা থৈ দিয়া আছে তো ইয়াতে ক'ৰবাত এখন ক্ৰিকেট বেটো আছে গিফ্ট পাইছিলে সি যদি এতিয়া সেইটো ব্যৱহাৰ নহয় চ' এইটো ষ্ট'ৰেজ এটা হৈ গ'ল আমাৰ বহুত কামত অহা ষ্ট'ৰেজ আৰু বাকী এইবিলাক ষ্ট'ৰেজটো আছেই ডিভানৰ ভিতৰততো ইয়াতেতো ষ্ট'ৰেজ আছেই বৰ্তমান ইয়াতেও আমি বহুত বস্তু থ'ব পাৰোঁ এটলিষ্ট ষ্টাডি মেটেৰিয়েলছখিনি শিৱৰ আমি ধুনীয়াকৈ ইয়াতে আমি থ'ব পাৰোঁ বহুত বস্তু আৰু ইয়াতে আৰু জাগা আছেই থ'বৰ কাৰণে তো ষ্ট'ৰেজৰ বহুত বেছি দৰকাৰ মানে বহুত বেছি কামত আহে মানে এনেই নাযায় ষ্ট'ৰেজবিলাক নেক্সট আহিছোঁ ফ্ৰেণ্ডছ এইটো ৰুমত ষ্ট'ৰেজৰ তেনেকুৱা ধৰণৰ স্পেচ কৰা নাই কাৰণ কিয় ইয়াতে ধৰক ৱাৰ্ড্ৰপ আছে বা যিবিলাক কিছুমান বস্তু আমি ডিভানৰ ভিতৰত থৈছোঁ আৰু খালি এই দুটা ড্ৰয়াৰ আছে কিন্তু ইয়াতে মই আৰু কিছুমান বস্তু থ'বৰ কাৰণে এটা বস্তু আপোনালোকক দেখাম এই দুখন দেখিছে সৰু সৰু মিনি চোফা বুলি ক'ব পাৰি এই দুখন মিনি চোফা হয় কিন্তু মিনি চোফাৰ আঁৰত আৰু ইয়াতে কি কৰিব পাৰি জানে এইখনৰ খাচিয়ত বহুত আছে চ' এইখন এনেকুৱা কৰিলে এইখন এনেকুৱা মানে ইয়াতেও এনেকৈ বহিব পাৰে আৰু এটা খাচিয়ত আছে 1 2 3 চ' ইয়াতেও আমি এনেকৈ এইখন খুলিব পাৰোঁ বন্ধ কৰিব পাৰোঁ চ' ইয়াতেও আমি কিছুমান বস্তু এনেকৈ যেনেকৈ গাৰু নালাগা আমি ইয়াতে বঢ়িয়াকৈ ভৰাই থৈ দিছোঁ তো বহুত কামত আহে এই দুখন চোফা ক'ৰ পৰা লৈছিলোঁ আমি কম মই আৰু ইয়াতেও তেনেকৈ কি কৰিছোঁ জানে ইয়াতে আমি কি কৰিছোঁ যিবিলাক ভাল চেণ্ডেল জোতা আছে ভাল চেণ্ডেল জোতা কিছুমান এনেকৈ এওঁৰ পলিথিনত আৰু মোৰ এনেকৈ কিছুমান ইয়াতে সোমাই থৈ দিছোঁ কাৰণ কিয় বাহিৰত থ'বৰ কাৰণেও ইমান জাগা নাই ইয়াতে এনেকৈ থৈ দিছোঁ এতিয়া ইয়াতে বঢ়িয়াকৈ এনেকৈ বহিবও পাৰে চ' যেতিয়ালৈকে মানুহক নকওঁ মানুহে গম নাপাব যে এইখন চোফাই হয় কিন্তু ভিতৰত যিমান ষ্ট'ৰেজ আছে গম নাপাব আৰু এই দুখন আমি লৈছিলোঁ আমি গোদৰেজ ইণ্টাৰিয়ৰ পৰা চ' গোদৰেজ ইণ্টাৰিয়ৰত আমি যেতিয়া যাই পেলাই দেখিলোঁ যে এনেকুৱা আছে তেওঁলোকে দেখালে এনেকুৱা আছে মোনো নহয় এতিয়াই দি দিয়ক কাৰণ কিয় ষ্ট'ৰেজৰ বহুত বেছি দৰকাৰ হয় চ' এই দুখনতো ষ্ট'ৰেজ কৰিব পৰা সুবিধা আছে আৰু নেক্সট আহিছোঁ ফ্ৰেণ্ডছ আমাৰ ৰুমত আৰু এইটোতো কমন ষ্ট'ৰেজ হয় বেচিনৰ তলত এইটো ষ্ট'ৰেজ থাকিবই আৰু নেক্সট আহিছোঁ আমাৰ ৰুমতো ষ্ট'ৰেজ যিখিনি কাবাৰ্ডত থাকিব লাগে সেইখিনিয়ে ষ্ট'ৰেজ আছে বাকী ডিভানৰ ভিতৰত আৰু এইটো মই আপোনালোকক আৰু একদিন দেখাইছিলোঁ এইটো এমেজনৰ পৰা লৈছিলোঁ মানে বস্তু ল'লেও মানে মই কিবা ষ্ট'ৰেজ থকা বস্তুহে বিচাৰোঁ কিয় কামত আহে যেনেকৈ ইয়াতে মই এনেকৈ কঁকালত মাৰা বেল্ট তাৰপিছত মোৰ কিছুমান এনেকুৱা এনেই মানে নৰ্মেল কিছুমান জুৱেলাৰিজ বাহিৰত যাওঁতে যে ইউজ কৰোঁ ইয়াৰিংছৰ বক্স তো ইয়াতেও সেইকাৰণে ষ্ট'ৰেজ কৰি থৈছোঁ এটলিষ্ট মানে কি হয় বস্তুখিনি দেখাত ডিচিপ্লিন লাগে মানে ষ্ট'ৰেজটো থাকে আৰু নেক্সট আহি গৈছোঁ ফ্ৰেণ্ডছ আমাৰ বেলকানিত আৰু বেলকানিৰো ওপৰত আপোনালোকে চাব পাৰে আপোনালোকক আগতে বা দেখাইছোঁ নে নাই মই চাব পাৰে এয়া হ'ল আমাৰ বেলকানিৰ ষ্ট'ৰেজ ইয়াতে আমি কি কৰিছোঁ ইয়াতেতো এতিয়া মই উঠি দেখাব নোৱাৰিম ইয়াতে আমি ভগৱানৰ যেনেকৈ আমি নাৰায়ণ পূজা পাতোঁ বা বিষ্ণু পাঠ কৰোঁ চ' পূজাৰ যিখিনি আমাৰ বাচন বৰ্তন আছে সেইখিনি আমি ইয়াতে এনেকৈ সোমাই থ'বৰ কাৰণে পাৰোঁ এইটো হৈ গ'ল ষ্ট'ৰেজ আৰু ফ্ৰেণ্ডছ ৱাছৰুমতো আছে ৱাছৰুমৰ ষ্ট'ৰেজটো দেখাই দিওঁ এইটো হ'ল এটা ষ্ট'ৰেজ ফ্ৰেণ্ডছ আমাৰ ৱাছৰুমৰ আৰু ৱাছৰুমৰ ষ্ট'ৰেজ থাকেই বাৰু ফ্লেটবিলাক বনালে চ' তাতেও আমি কিছুমান বস্তু আমি থ'ব পাৰোঁ আৰু এনেকৈ ষ্ট'ৰেজ ফ্ৰেণ্ডছ সেইটো বাথৰুমতো আছে চ' এতিয়া আপোনালোকক ষ্ট'ৰেজখিনি দেখালোঁ কিয় ফ্ৰেণ্ডছ এনেকুৱা কিছুমান মানে কৰিলে মানে ধৰক ঘৰ বনোৱাৰ আগে বা ফ্লেট পোৱাৰ আগে কৰিলে এইবিলাক মানে বস্তু মানে বহুত বেছি দৰকাৰী আৰু বহুত কামত আহে কাৰণ কিয় ষ্ট'ৰেজবিলাকৰ মানে ইউজ হয়েই হয় কাৰণ কিয় যিকোনো বস্তু থ'বৰ কাৰণে সেইখিনি বস্তুৰ ইউজ হ'বই হ'ব গতিকে সেইকাৰণে আমাৰ ঘৰৰ ষ্ট'ৰেজখিনি মই বহুত দিনৰ পৰা আপোনালোকক দেখাম বুলি ভাবি আছোঁ কেনেকৈ ক'ত ষ্ট'ৰেজ বনাইছিলোঁ বা মই এতিয়া ধৰক নিজেও এনেকুৱা কিছুমান বস্তু কিনি আনিব পাৰি য'ত ষ্ট'ৰেজৰ সুবিধা থাকে অনলাইনতো পায় দোকানত গ'লেও আজিকালি বহুত তেনেকুৱা ধৰণৰ বস্তু পায় কাৰণ আৰু ফ্ৰেণ্ডছ এওঁ গ'ল ভাত পানী খাই পেলাই অফিচ তাৰপিছতে এওঁ যোৱাৰ পিছত মই যাম শিৱক আনিবৰ কাৰণে ঘৰ আহি পাই গ'লোঁ ফ্ৰেণ্ডছ আৰু ঘৰ আহি পাই পেলাই এয়া শিৱক দেখিছে নে নাই অকণমান ফূৰ্তি আছিলে ফূৰ্তি খাই তাৰপাছত মই ভাত পানী খাই এয়া বাচন বৰ্তন ধুনীয়াকৈ ধুই পেলাই থৈ দি আছোঁ আৰু স্কুলৰ পৰা অহালৈকে ফ্ৰেণ্ডছ এনেকুৱা ভোক লাগে নহয় ভোক লাগি পেলাই সোনকালে ভাতকেইটা খাই পেলাই বাচনটো ধুই তাৰমানে ৰেষ্ট ল'বৰ কাৰণে মন যায় চ' এতিয়া বৰ্তমান শিৱে আকৌ খেলাৰ মানে মুডতে আছে তো আজিৰ ভিডিঅ'টো ফ্ৰেণ্ডছ আমি ইয়াতে শেষ কৰোঁ আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে হ'লে এটা লাইক নিশ্চয় কৰি দিব আমাৰ কাৰণে আমাৰ ভিডিঅ'বিলাকৰ কাৰণে আৰু যদি ভাল পায় যিসকলে নতুন চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰি দিব চ' এয়া দেখিছে এয়া আমাৰ খেলা ধূলা হোৱাই নাই এতিয়াও মাকৰ যে ভাগৰ লাগিছে খবৰ নাই আজিলৈকে আহিছোঁ ফ্ৰেণ্ডছ বাই বাই ভালে